আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কামাখ্যা মন্দিৰৰ বিষয়ে কিছু নজনা কথা জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কামাখ্যা মন্দিৰৰ প্ৰধান উৎসৱৰ ভিতৰত অন্যতম উৎসৱটো হ'ল অম্বুবাচী মেলা। অম্বুবাচী মেলা হিন্দু ধৰ্মৰ এক বছৰেকীয়া উৎসৱ। অম্বুবাচী মেলা অসমীয়াৰ আহাৰ মাহৰ মাজৰ ভাগত অম্বুবাচী মেলা পালন কৰা হয়। অম্বুবাচীৰ নিয়মসমূহ। অম্বুবাচীৰ প্ৰথম 3 দিন চোৱা, চতুৰ্থ দিনা শুদ্ধি বুলি কোৱা হয়। অম্বুবাচী সমগ্ৰ উত্তৰ ভাৰততে পালন কৰা হয়। অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয়। এই সময়ছোৱাত মঠ মন্দিৰৰ দুৱাৰসমূহ বন্ধ থাকে। ঘৰুৱা নীতি নিয়মৰ ক্ষেত্ৰত মাটিত কোনো ধৰণৰ আচাৰৰ সামগ্ৰী, লোহাৰ সামগ্ৰী ৰখা নহয়। অম্বুবাচী মেলা হৈছে হিন্দু ধৰ্মৰ লোকসকলে অম্বুবাচীৰ সময়ত সংগঠিত শক্তি পূজাৰ স্থানসমূহ আদিত আয়োজন কৰা এক উৎসৱ। অসমৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰত যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে অম্বুবাচীৰ সময়ত অম্বুবাচী মেলাৰ আয়োজন কৰা হয়। চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান, পূজা প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে। পূব ভাৰতৰ দৰে অন্যান্য প্ৰান্তৰ দৰে কামাখ্যা ধামৰ ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ পিছতো দেৱীৰ শেষ নোহোৱা পৰলৈকে ফলাহাৰ গ্ৰহণ কৰি থাকে।